নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আনিলোঁ কাপোৰ। এযোৰ হ'ল পদ্মিনী, এইযোৰো আছে পদ্মিনী, এইযোৰ আছে পদ্মিনী কণ্ট্ৰাষ্ট সেউজীয়া কালাৰত মেখেলা আৰু ব্লাউজখন আৰু বগা কালাৰত চাদৰখন হ'ব। এইবিলাক আছে সুইচ কটন, এইযোৰো আছে সুইচ কটন, এইযোৰো আছে সুইচ কটন, এইযোৰো আছে সুইচ কটন। এইবোৰ হ'ল পদ্মিনী, এইযোৰ হ'ল মেচিং ডিজাইন, মেচিন মেড। এইটো আছে পিয়ৰ মাছৰাইজ, এইটো আছে পিয়ৰ মাছৰাইজ, এইটো আছে পিয়ৰ মাছৰাইজ, এইটো আছে পিয়ৰ মাছৰাইজ। আৰু লগতে এইবোৰ মিক্স কাটটো আছে। এইটো আছে কেঁচা কটন, এইটো ৰেডি কৰা আছে। মিক্স পাট এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব।